बोसोराव गंसे गामिया हा खुरखाजाना सिलिंखार जानो हमदों। तामुलपुर जिल्लानि गड़जावर निज गावरबाहा गामिखौ पथिमारि दैमाया हाब्रां खुरखानानै सिलिंखार खालामनो हमदों। जिउनि सिमांजों सोरजिनाय न' बांफोरा हाब्रां खुरखाजानानै सिलिंखार जालांनो हमदों। आथिखालाव निज गावरबाहा गामिनि 20 नखरसोआनो पथिमारि दैमानि हाब्रां खुरखानायाव सावगारिनिफ्राय गैया जालांनो हमदों आरो जाहोनाव दुखुथिया रायजो राजाया हालाय हाफाय जानांदों। पथिमारि दैमानि बे गिख्रंथाव महर लानाया आथिखालाव निज गावरबाहा गामिनि रायजो राजाखौ गोजोनै थानो होआखै। बेखायनो बै गामिनि दुखुनांथाव जाथायनि सायाव जाहाथे सोरखारा थोजासे राहा लायो बेखौ रायजो राजाया हास्थायदों आरो सोरखारखौ खावलायदों। এটাই অনুৰোধ যে মোক যাতে মোক অলপ এটা ৰুম হ'লেও দুটা ৰুম হ'লেও মোক কিবা থকাৰ কোনো ব্যৱস্থা কৰি দিয়ে। মই এইখিনি হেৰি কৰিছোঁ আৰু মোৰ ইপিনে বহুত দাদা ঘৰ আছিল আৰু বহুতৰো মানুহৰ ঘৰ আছিল। 7 ঘৰ 8 ঘৰ মানুহ 7 ঘৰ নহ'লেও 4 ঘৰ মানুহ হ'লেও আছিল, কিন্তু চব উঠাই লৈ গ'ল। এতিয়া মই কি কৰিম? এতিয়া মোৰ নিজৰে ঘৰ লৈ গ'ল, তাৰমানে দাদাৰ লৈ গ'ল, মোৰ লৈ গ'ল আৰু বেলেগৰো লৈ গ'ল। এতিয়া মই থাকিম ক'ত? মোৰ টকা পইচা নাই, মই হাজিৰা কৰি মই খাওঁ, এই 2-1 টকা হাজিৰা কৰি খাওঁ, এইটোৰ মোৰ ঘৰখন চলি যায়, এই সংসাৰখন। এতিয়া মই কি কৰিম? এতিয়া মই কোনো উপায় নাই, এতিয়া কাম নাই, একো নাই। মই কি যেতিয়া বান আহিছিল তুমি সমস্ত ঘৰৰ বয় বস্তুবিলাক নিব পাৰিছিলানে? হয়, মই আধা নিছোঁ, আধাটো মই ইটো ঘৰ ইটো যে দেখাই আছে ন, এইটো তাৰমানে কি মই নিব পৰা নাই। তাৰমানে কি বহুত কিবা কিবি আছিল, গোটেই হেৰি হৈ গ'ল, মই গোটেই নিব পৰা নাই। তো তোমাৰ পৰিয়াল কোন কোন আছিল? মোৰ মিছেছ আছিল, মা দেউতা আৰু মই 4জনেই আছিলোঁ। কিন্তু মা দেউতাই বুঢ়া হ'ল, এতিয়া কি কৰিম? এতিয়া ময়ে খুৱাব লাগিব। ঘৰত কিমানলৈ পানী উঠিছিল? ঘৰৰ ভিতৰত সোমাইছে, ঘৰৰ ভিতৰত সোমাই পিনে এইটো ৰঙা যে আছে ন, তাৰ সমান হৈ গৈছে। কি ক'বা চৰকাৰক, যিহেতু তোমাৰ ঘৰখন উঠি গৈছে, কি ক'বা এতিয়া, কি আহ্বান জনাবা? মই আহ্বান জনাওঁ এটাই যে মোক হাত জোৰ বুলি কৈছোঁ, মই হাত জোৰ কৰি মোক যাতে থকাৰ অলপমান হ'লেও কিবা এটা হেৰি কৰি দিয়ে, বা এটা ৰুম বা কিবা হেৰি কৰি হ'লেও দিয়ে, আৰু মই থকাৰ ব্যৱস্থাটো কৰি দিলে হ'ল। আৰু মই এইখিনিয়ে মোৰ ক'বলগীয়া। আমাৰ পৰিৱেশটো এনেকুৱা মানে গোটেইখিনি আমি ভাবোঁ তাৰমানে গোটেইখিনি চৰকাৰৰ দায়িত্ব আছিলে। মানে মথাউৰি গাঁওখন কেনেকুৱা পৰিৱেশত আছে গোটেইখিনি তেওঁলোকে খৰালি মাহতে কামখিনি কৰিব লাগে। তেওঁলোকে কামখিনি কৰিলে সাপ মাৰি নেঙুৰত বিষ ৰখা নিচিনা কামখিনি কৰিলে। কাৰণ মথাউৰি যিখিনি মথাউৰিত একেবাৰে খৰালি মাহতো মথাউৰিত পানী লাগি থাকে, সেইখিনি মথাউৰিত তেওঁলোকে ব্যৱস্থা নলৈ পেলাই পুৰণা মথাউৰিবিলাকৰ য'ত মানে নদীৰ কানেকশ্যনেই নাই, বহুত দূৰ দূৰণিলৈকে কানেকশ্যন, সেইবিলাক মথাউৰিত মেৰামতি কৰাৰ নামত তেওঁলোকে মাটিবিলাক পেলাই আজি এয়া অৱস্থা আপোনালোকে নিজে দেখিছে। আৰু মানুহখিনিৰ অৱস্থা আপোনালোকে নিজে চকুৰে দেখিছে। গাঁওখনত কিমান ঘৰ মানুহ বানত? গোটেই গাঁওখন আমাৰ উত্তৰ হাইজোৰা গাঁওখনত 120 ঘৰ মানুহ, তাৰ মাজতে এওঁলোক তাৰমানে বঙালী সম্প্ৰদায়ৰ মানুহ। তেওঁলোকৰ ভিচি অলপ বেলেগ, তেওঁলোকে সমবায় ৰেচন টেচন সেইটোৰ পৰা পাই নদী, কিন্তু এওঁলোকৰ মানুহখিনি ঘৰখিনিতো আপোনালোকে গৈছে দেখিছে। তাৰ সন্মুখৰ ফালে আকৌ খেতি মাটি আছিলে, সিহঁতৰ পটল খেতি কৰিছে। আপোনাৰ এই বাগানবিলাক গোটেই সমস্যাটো এনেকুৱা, পানী কমাৰ পাছত আকৌ পৰিৱেশটো বেয়াই হয়গৈ। এই গৰা খহি আছে। আপোনাৰ গাঁৱৰ মানুহবিলাকে বৰ্তমান ক'ত বাসস্থান কৰি আছে? মথাউৰিত তাত এতিয়া আমাক মেডিচিন কেম্প লাগিছিলে, তাত এতিয়া DDT পাউডাৰ লাগিছিলে, তাত এতিয়া মানুহক এতিয়া লেট্ৰিন ট্ৰেন্সফাৰেবল লেট্ৰিন লাগিছিলে। মানুহৰ অন্ন বস্ত্ৰ অন্নটো দিছে চৰকাৰে। সেইটো কোনোবা জনপ্ৰতিনিধি কোনো নাই অহা। ওচৰতে জনপ্ৰতিনিধি, সিহঁতো বাহানা বনাই দিয়ে, আমাৰ নিজৰে পানী এনেকৈ কৰি দিয়ে। তো সিহঁতক কৈও লাভ নাই, পইচা আহে, পইচাৰ কাম কৰে, এয়া ফলাফলটো এনেকুৱা আমাৰ ইয়াত।